ব্ৰইলাৰ চোৰাং বেপাৰীৰ নতুন কৌশল বিলাসী বাহনেৰে নিষিদ্ধ ব্ৰইলাৰ সৰবৰাহ গোলগঞ্জ আৰক্ষীৰ হাতত আটক ব্ৰইলাৰ কঢ়িয়াই নিয়া চোৰাং বেপাৰী লগতে জব্দ কৰিলে বিলাসী বাহনসহ নিষিদ্ধ ব্ৰইলাৰ জানিব পৰা মতে আজি ৰাতিপুৱা 11 মান বজাত এক গোপন খবৰৰ ভিত্তিত গোলগঞ্জৰ আৰক্ষীৰ এটি দলে বিৰাটনগৰ 4 লেৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলায় অভিযানত আগমনিৰ পৰা গৰিপুৰ অভিমুখে গৈ থকা WB 64V 7537 নম্বৰত TXAM নামৰ বিলাসী বাহনখনত ৰখাই তালাচী চলাই গাড়ীখনৰ ভিতৰৰ পৰা প্ৰায় 2 কুইণ্টেল নিষিদ্ধ ব্ৰইলাৰ জব্দ কৰে লগতে আগমনিৰ খেৰবাৰীৰ আব্দুল শেখ বয়স 30 নামৰ চোৰাং বেপাৰীজনক আটক কৰে ধুবুৰীৰ পৰা সুৰজ ৰবিদাসৰ ৰিপৰ্ট